মোৰ মানুহজনী কি বনাইছা মাছ বাবা কি মাছ হয় হা মিৰিকা ধোঁৱা ওলাই গৈছে মাছৰ হা ইমান ভাল পোৱা নে মাছ তুমি হা মাংসতকে মাছেই ভাল অৱশ্যে হয় বাৰু মাংস কি মাছ মোৱা আৰু সেয়া এইটো মিৰিকা মাছ ৰৌ মাছৰ মাথা এইটো মানে পিঁয়াজ পাত আৰু পিঁয়াজ দি সৰু মাছটো ভাজি আচ্ছা পিঁয়াজ ভাজিবা ন মই ডাঙৰ খাব বনোৱাচোন বনোৱা কেনেকেনো বনোৱা মই তাকে চাওঁ আজি নাই মই এতিয়া ফ্ৰাই কৰিছোঁ শাক কাটিছোঁ শাকৰ লগত বনাম এয়া পালেং ভতুৱা আৰু খুতৰীয়া আৰু লফা ওকে ডান ঠিক আছে দালি আৰু বিলাহী দিম অকণ এইপিনেও মাছ আছে নেকি মাছেই মাছ দেখোন আজি মচুৰা এটা আহে হয় নেকি মাছেই মাছ দেখোন বনোৱাচোন এয়া আমাৰ মাছ বনাই আছে দেই মুৰ্গীখিনি ফ্ৰাই কৰিছে হে তাৰপাছত কি তৰকাৰী শাকখিনি তাত ঢালি দিবা এইখিনি তাত ঢালি দিবা এয়া দালি বিলাহী দি শাক বনাম দালি অকণ বইল কৰিছোঁ দালি বিলাহী বনোৱাচোন বনাই থাকা তোমাক কি কৈছিলো মই কিবা কৈছিলো নহয় যা লিখা যা একদম মানে লিখিব দিলে লিখো এতিয়া বহুত দিগদাৰ কৰি আছে লিখা একদম আহিছে লিখা কথা হয় নাই দেখোন সময় লাগিব এতিয়া নহয় কি আদা কাটিছা আদা বনোৱা এয়া বনাই আছে দেই মজাকে বনাইছে ধুনীয়াকে বনাইছে ভাল লাগিব আৰু দিয়া বনোৱা তুমি লাগা ন মুখত এপাক দেখাই দিয়া নেকি নালাগে হে মুখ নেদেখাই বোলো ঐ হ'ব আৰু বনোৱা তনবীৰ লিখিছা লিখা বহুত দিগদাৰ ইয়াক লিখিব দি আছো সেইকাৰণে লিখা বঢ়িয়াকে লিখা আমাৰ ঘৰত আকৌ ছোৱালী পোৱালি এটা আছে দেই ছোৱালী পোৱালি শুই আছে মেনকা টোপনি শুই থাকিলে এজনী ছোৱালী আৰু সাৰ পালে বুলি ক'লে হ'ল আৰু কোৱা দেই মজা হৈছে নাই হা হৈছে নে নাই হয় নাই ঠিক আছে দিয়া হ'ব দিয়া বনোৱা ন ধুনীয়াকে এয়া ৰেডি হৈ গ'ল তৈয়াৰ হৈ গ'ল শাকৰ তৰকাৰী আৰু লগত মাছ অ'কে সৰু সৰু মাছ এয়া ৰেডি তৈয়াৰ হৈ গ'ল আমি খাবলৈ বহি গ'লো তাৰ পাছত এয়া ডাঙৰ মাছ ফ্ৰাই এয়া পিঁয়াজ পাত আৰু সৰু মাছৰ ভাজি মজা অ'কে আমি খাম এতিয়া দেই